এইটো মানি চলি আহিছে। সেই বিশুদিমা দিনতে সেইটো যিটো আমাৰ জুদিমাটো খায়, আৰু অকল ডিমাচা নহয়, ইয়াৰ প্ৰদীপ নাথো খায়, ৰিপৰ্টাৰ হয়, আৰু মই নিজেও খাওঁ। গতিকে আমি পৰম্পৰাৰ পৰা এইটো মানি চলি আহিছে। সেইটো নিজৰ যিটো নেকি আমাৰ চাউলৰ পৰা বনোৱা, সেই চাউলৰ পৰা বনোৱা সেইটো একদম ৰস, সেইটো পিয়'ৰ অৰ্গেনিক হয়। সেইটো বিদেশী মদ নহয়, বিলাহী মদ নহয়, সেইটো পিয়'ৰ অৰ্গেনিক। এনেধৰণৰ আমি পৰম্পৰাৰ পৰা যিটো মানি চলি আহিছোঁ, পূজা পাতল কৰিলে এইটো আমি যিটো জুদুমাটো আমি লয়। অকল ডিমাচা নহয়, আমাৰ কাৰ্বিবিলাকেও যিটো মানুহৰ জন্ম হোৱাৰ লগে লগে সেইটো জন্ম হোৱাৰ লগে লগে আমি সেইটো আমাৰ জুদিমাটো নহয়, আমাৰতো সেই বগাটো দিয়ে, বগাটো অলপমান দিয়ে আৰাক বুলি কয়। তাৰপিছত মানুহ যেতিয়া আমাৰ মাজৰ পৰা বিদায় দিব, স্বৰ্গলৈ যাব, তেতিয়া সময়ো এইটো দিয়ে। গতিকে মই ইয়াত আহি খুব ভাল পাইছোঁ। আৰু ইয়াত আমোলাপট্টি নিজৰ কলা সংস্কৃতিৰ যিটো জীয়াই ৰখা স্বাৰ্থত তেওঁলোকে প্ৰত্যেক বছৰে যিটো বিশুদিমা পাতিব, তাৰ কাৰণে মই আন্তৰিক অভিনন্দন জনাইছোঁ। আৰু ইয়াত অভিযোগবিলাকক পূৰণ কৰিবৰ কাৰণে মই ৰাজ্যৰ প্ৰতিশ্ৰুতি দিছোঁ। গেটৰ পৰা আৰম্ভ কৰি ইয়াত যিমানখিনি সেই ডিমাচা ক্লাব যিটো প্ৰয়োজন, সেই গোটেইখিনি মই এই বছৰৰ বাজেট অন্তৰ্ভুক্ত কৰিছোঁ। থেংক ইউ। সকলো ডিমাচা সমাজত ডিমাচাসকলে অন্যান্য জাতিসকলক লৈ পেলাই উৎসৱ কৰে। একচুৱেলি এই বিশুদিমাটো হাৰ্ভেষ্টিং ফেষ্টিভেল, মানে ধাননি পথাৰ কটোৱাৰ পিছতে যোনটো চবৰ ঘৰতে ধান ভঁৰাল থাকে, ভৰ্তি হৈ থাকে, এই উৎসৱটো পালন কৰে। দুখ কষ্ট এই বছৰৰ যিমানখিনি আছে এইখিনি পাহৰি গৈ চবে নানান ধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰে। ডিমাচাসকলে যোনটো ট্ৰেডিশ্যনেলি তেওঁলোকৰ নৃত্য, কালচাৰ, ট্ৰেডিশ্যন আৰু লগতে যোনটো খেলা স্পৰ্টছ, ট্ৰেডিশ্যনেল স্পৰ্টছ থাকে। আগৰ দিনত ৰজাদিনীয়া দিনত যোনটো খেল তেওঁলোকে আয়োজন কৰে, সেইবিলাকো মানে প্ৰদৰ্শন কৰে। আজি তাৰোপৰি আমাৰ এই আমোলাপট্টি ডিফু ষ্টেট কেপিটেল যোনটো কাৰ্বি আংলঙৰ, সেই মাজতে ধুনীয়াকৈ ইয়াত কমিটি, আমোলাপট্টিৰ বিশুদিমা কমিটিয়ে আয়োজন কৰিছে। আমাক লগতে আমাৰ যোনটো কাৰ্বি আংলং নেতৃত্ব দি থকা ডাইনামিক CM ডক্টৰ তুলিৰাম ৰংহাং, তেখেতেও ইয়াত আহিছে, আহি পেলাই মাক প্ৰদৰ্শন কৰিছে, আশীৰ্বাদ দি গৈছে। আৰু এই বিশুদিমা নিজৰ কাৰ্যটো ধুনীয়াকৈ লৈ যাব বুলি তেওঁ আমাকো মানে আশা বা মাৰ্ক প্ৰদৰ্শন কৰিছে। ময়ো সকলো ডিমাচা সমাজলৈ মোৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধুনীয়াকৈ বিশুদিমাটো প্ৰত্যেক বছৰ নিচিনাই উদযাপন কৰক, আৰু সকলোৱে ধুনীয়াকৈ নিজৰ স্বাস্থ্যৰ লগতে উন্নতিৰ হকে আশীৰ্বাদ পাওক বুলি আশা কৰিছোঁ। ধন্যবাদ। আজি বিশুদিমা ফেষ্টিভেল ডিমাচা সমাজৰ এইটো অতি লাগতিয়াল এটা উৎসৱ। এটা বছৰেকত আমি এবাৰ পাতোঁ এই উৎসৱটো। সেই উৎসৱটো পতাৰ সময়ত আমি বিশেষকৈ চোৱা হয় যাতে আমাৰ যিখিনি বছৰেকৰ যিখিনি উৎপাদিত ফল ফচল সেইখিনি যাতে আমাৰ ভগৱান মানে আমি প্ৰাইজবিলাক আমি মানো, প্ৰাইজবিলাক আমি উৎসৰ্গা কৰি তাৰপিছত আমি গোটেই ৰাইজে মিলি পেলাই এসাঁজ খাওঁ। আৰু এই দিনটোত আমি আমাৰ মাজত যিখিনি কাজিয়া বা শত্ৰুত্ব ভাৱবিলাক আছে, সেইখিনি আমি আজিৰ দিনৰ পৰা নাইকিয়া কৰিবলৈ আমি চেষ্টা কৰোঁ। গতিকে এইটো যথেষ্ট মহত্বপূৰ্ণ। আৰু আজিৰ দিনটোত আমাৰ ডিমাচা সমাজত কোনো হাই পেচাৰ নালাগে, হাই কাজিয়া নালাগে, আৰু বেলেগৰ লগত কাৰোবাৰ লগত যদি শত্ৰুতা যদি আছে সেইটোও মাফ কৰি দিয়া হয়। সেইখিনি আমাৰ যথেষ্ট গুৰুত্বপূৰ্ণ কথা। আৰু লগতে বিহু আচলতে বিহু বুলি ক'লে আমি বিভিন্ন প্ৰকাৰে আমি বিহু পাতোঁ। বিশেষকৈ ডিমাচা সমাজত তিনিবিধ পতা হয়। এটা হ'ল জিদাব, আৰু এটা হ'ল চুৰেম, আৰু এটা হ'ল হাংস। জিদাব যিটো বিহু আছে এইটো অকল এদিনীয়া হয়, আমি যেনেকৈ ইয়াত পাতিছোঁ। তাৰপিছত চুৰেম বনাব বুলি ক'লে সেইটো তিনিদিনীয়াকৈ পতা হয়।
আৰু সাংস্য বস্তুটো 7 দিনীয়াকৈ পাতে আৰু সেই 7 দিন যিটো পাতে সেইটো যথেষ্ট মানে গোটেই বছৰটোৰ এটা প্ৰিপেৰেশ্যন এটা লাগে। এই গোটেই বছৰটো প্ৰিপেৰেশ্যন কৰাৰ পিছতে সাংস্য এটা বিচু এটা আমি পাতিব পাৰোঁ। আৰু সেই সাংস্য বিচুৰ সময়ত এই যিটো বাইক আপোনালোকে যিটো দেখিছে ইয়াত কোনো মুহূৰ্তত 1 ছেকেণ্ডৰ হ'লেও তাত ইয়াত মানে ইয়াৰ এই যিটো গতিশীলতা মানে মুখামুৰিয়ে হওক বা নাচনীয়ে হওক সেইটো যাতে বন্ধ নহয় সেইটো চকু ৰখা হয়। গোটেই 7 দিন চলি থাকিব, মুখামুৰি বন্ধ হ'ব নোৱাৰে, সেইটো নিয়ম নহয়। গতিকে আৰু ইয়াত যথেষ্ট খেল ধেমালি আমাৰ ট্ৰেডিশ্যনেল খেল ধেমালিও হয়, খেল ধেমালি আমি পাতোঁ আৰু যিখিনি আমাৰ টেলেণ্ট সেই টেলেণ্টখিনিকো আমি ইয়াত সন্মানিত কৰিবলৈ আমি চেষ্টা কৰোঁ। আৰু বিশেষকৈ আমাৰ যিবিলাক পূৰ্বপুৰুষো আমি সোঁৱৰোঁ। কিন্তু সোঁৱৰাৰ পিছতহে আমি গোটেই গাঁৱৰ ৰাইজে আমি এসাঁজ খাওঁ আৰু নাচ গান কৰি আমি বিহু সম্পন্ন কৰোঁ। ধন্যবাদ।